আজি পিছে আমি তিনিওটাই পদুমণিলৈ বুলি ওলাইছোঁ কাৰণটো বহুত দিনৰ পৰা পদুমণি আইথান যাম কৈ একদম যোৱা হোৱা নাছিলে সেইকাৰণে আজি ৰাতিপুৱাই ওলালোঁ তিনিওটাই কিন্তু বতৰো ইমান বেছি ভাল নাছিলে ৰাস্তাত মানে গাড়ী কাৰণে ৰখিবহি কাৰণে সেইকাৰণে 9টামান বজাতে ওলাইছোঁ আমি আৰু আমাৰ পদূলি পাৰ হৈ ৰাস্তা পাৰ হৈ যিখন নেকি পথাৰ পায় ইমান বেছি পানী নহয় পুৰা পুখুৰী নিচিনা হৈ গ'লগৈ আৰু যেনে তেনে এখন বাছ পালোঁ মানে যেতিয়া ক'ৰবাত যাবলৈ হয় তেতিয়া এখনো বাছ পোৱা নাযায় যেতিয়া নেকি ক'তো নাযাওঁ মানে ৰাস্তাত একদম পুৰা গাড়ী চলি থাকে আৰু গৈ পাই পিনে ফল-মূল কেইটামান আনিছিলোঁ যিহেতু ইয়াত ধুই মেলি ল'লোঁ কিন্তু মই ধোৱা নাই ইহঁতি দুটা ধুই মেলি লৈছে ইহঁতৰ লগত আহিলে যিহেতু মোৰ একো কাম নাথাকে ধুনীয়াকৈ ধুই মেলি ল'লে তাৰপিছত আমি চাকি গছ জ্বলাই লৈ বুলি আহিলোঁ আৰু বহুত দিনৰ পৰা মই শৰাই এখন দিম বুলিও কৈ থৈ দিছিলোঁ দিয়া হোৱাই নাছিলে সেইকাৰণে আজি শৰাই এখনো দিয়া হ'ল আৰু এয়া লাইন পতা জেগাত বহুত বেছি মানুহ আছিলে কিন্তু আমি লাইন পাতিব যাওঁতে মানে ডাইৰেক্ট গোটেই লাইনটোৱে লৈ গুচি গ'ল সেইকাৰণে ডাইৰেক্ট গুচিয়ে গ'লোগৈ আৰু সেয়া চেয়া কাঢ়িলোগৈ কৰাৰ পিছত আৰু কি কৰিম গাইজ ফটো দুখনমানো মাৰি ল'লোঁ মই ফটো দুখনমান মাৰি পিনে ইহঁতি দুটা এয়া প্ৰসাদ খোৱাত লাগিছে দেখিছে নহয় য'তে বহে ত'তে মানে লাগি যায় আৰু